তো হাই হেল্ল' নমস্কাৰ তোমাৰ K.P.R ব্লগ। চ' ৰাইজ মানে মই বহুত দিন হ'ল ইউটিউবত ভিডিঅ' নিদিয়া, তো আজি মানে ভাবিলোঁ কাইলৈ সৰস্বতী পূজা, তো আজি ভিডিঅ' বনাই আছোঁ। তো ইমান দিন কিয় ভিডিঅ' দিয়া নাই চব কৈ আছোঁ, তো সেইফালে ভিডিঅ'টো চাই থাকক। তাৰ আগতে মই মানে আমাৰ LP স্কুলত ইয়াত আহিছোঁ। তো আমাৰ LP স্কুলখন মানে কালি সৰস্বতী পূজাটো তো বহুত ভালকৈ আয়োজন কৰি আছে। তো পূৰা মানে ধুনীয়াকৈ সজাইছে চিনাৰি দি। তো তাত আগত দেখাই আনো। তো আগতীয়াকৈ সৰস্বতী পূজাৰ তাত শুভেচ্ছা জনালোঁ, আৰু দেৰিকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনালোঁ। তো আপোনালোকৰ বছৰটো যাতে ভালে ভালে যাওক, মানে বহুত আগতে জনাব লাগিছিল। তো জানুৱাৰী মাহটো শেষে পালে, আৰু কাইলৈ 26 জানুৱাৰী, আজি 25 জানুৱাৰী। তো তথাপিও মানে দেৰিকৈ হ'লে ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনালোঁ। তো এতিয়া ব্লগ আমাৰ LP স্কুলখনত, তো চাই আহোঁ, আৰু বাকীবিলাক কথা পিছত কৈ আছোঁ। তো ব্লগ এইখনে হৈছে আমাৰ LP স্কুলখন। তো ভিতৰত ব্লগ এতিয়া আমাৰ স্কুলখনটো দেখা হ'ল। তো কেনেকুৱা লাগিছে কমেণ্টত ক'ব, আৰু এতিয়া কৈ আছোঁ আচল কথাবিলাক। তো মই ইমান দিন কিয় ভিডিঅ' দিয়া নাই, কি কাৰণত দিয়া নাই, তো এতিয়া কৈ আছোঁ। মানে এইফালে ৰ'দটো আহি আছে, তো কেমেৰাটো ভাল হৈ আছে। তো এতিয়া দেখাই আছোঁ, কৈ আছোঁ। মানে ইমান দিন ভিডিঅ' নিদিয়াৰ কাৰণ হৈছে মোৰ ইমান দিনে মানে মোবাইল আছিল, তো কেমেৰাটো মানে পৰি কিনে মোবাইলটো ফাটি গৈছে। তো এইকাৰণে ইমান দিন ভিডিঅ' দিয়া নাছিলোঁ। আচল কথা এইটোৱে হৈছে। আৰু 2 নম্বৰ কথা, মানে বেলেগৰ পৰা মোবাইল লৈ বহুত ভিডিঅ' বনালোঁ। তো এইকাৰণে আৰু ভাবিলোঁ বেলেগৰ মোবাইল নলওঁ। তো লাহে লাহে মই টকা ইনকাম কৰি লাহে লাহে এটা নিজে মোবাইল কিনি ল'লোঁ। তো এতিয়াৰ পৰা আৰু ৰেগুলাৰ নহ'লেও সপ্তাহত এটা দুটা ভিডিঅ' পাই যাব। তো এতিয়াৰ পৰা টেনশ্যন নহয়, এতিয়াৰ পৰা ভিডিঅ' অলপ দিব চেষ্টা কৰি থাকিম। তো আপোনালোকে ছাপোৰ্ট কৰি যাব এতিয়াৰ পৰা আৰু ন' টেনশ্যন। আৰু চেনেলত যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আৰু কালি সৰস্বতী পূজাত ধামাকা ভিডিঅ' আহি আছে। তো আজিলৈ ভিডিঅ'টো ইমানে, খালি অকল মানে জনালোঁ ইমান দিন কিয় ভিডিঅ' দিয়া নাছিলোঁ, তো এইকাৰণে জনালোঁ। তো আজিলৈ ভিডিঅ'টো ইমানে। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দি যাব এতিয়াৰে পৰা। ন' টেনশ্যন, আৰু ভিডিঅ' দি থাকিম সদায়। তো আপোনালোকে ছাপোৰ্ট কৰি যাব। তো আজিলৈ বাই বাই।